আজি ৰাতিপুৱা এটা কাণ্ড হ'ল মানে কাম নোহোৱা কাম ওলাই বুলি যে কয় মানে গোটেই বিল্ডিঙৰ টেপটো খোলা আছিলে সো বাথৰুমেৰে গোটেই টেপটোৰে পানী আহি গোটেই ফ্লোৰটো পানী হৈ গ'ল এপিনে ক্লাছো আছে কিন্তু উপায় নাই কেতিয়াবা হৈ যায় আৰু ক্লাছ কৰি মিলি দৰ্শন আৰু মই ওলাই আহিলোঁ বোলো আজি ব্ৰেকফাষ্টটো বাহিৰতে কৰি যাওঁ মানে লৈয়ে যাওঁ তো গুৱাহাটী ক্লাবতে বাইদেউ এজনী বহে তেওঁ চাউলৰ তেনেকৈ পিঠাবোৰ বনাই থাকে তো আজি তাতে খোৱা নাই লৈ আহিলোঁ তেওঁ আকৌ বৰ ধুনীয়া বনায় গুড় তেনেকৈ দি পেলাই আৰু তাতে তেল পিঠাও আছিলে 5 টকাকৈ এটাত লৈ আহিলোঁ একচুৱেলি মই ব্ৰেকফাষ্টত মানে পিঠা হওক ফ্ৰুটছ হওক এইবোৰ খাই বহুত ভাল পাওঁ এইবোৰ অপশ্যন একচুৱেলি হেল্ডিও হয় একো অপকাৰ নকৰে মানে ৱেইট লছ কৰাৰ ক্ষেত্ৰত বহুত ভাল হয় আৰু নেক্সট আকৌ আহি গ'লোঁ ইভিনিং ক্লাছলৈকে আজি এটাই ক্লাছ আছিল কম্বাইন ক্লাছ এইকেইদিন বহুত ক্লাছবোৰ কম হৈ আছে আৰু আমাৰ ছোৱালীকেইজনীক ক'লোঁ এটা ৰিভিউ দি দিবৰ কাৰণে লাজতে কোনোৱে নিদিলে পিছত দিব বোলে হ'ব বাৰু আজি বোলো এটা ফটোকে তোলোঁ গোটেইকেইজনী চ' নেক্সট আকৌ ক্লাছৰ পৰা ওলাই আহি কলপাত ল'লোঁ মানে আজিৰ প্লেনটো হ'ল আমি ৰাতি ডিনাৰত ষ্টিম ফিছ খাম চ' তাৰ কাৰণে আমি ভকুৱা মাছ আধা কেজিমান লৈ পেলাই পুদিনা আৰু ধনিয়া অকণমান ল'লোঁ মানে চাটনিত তেনেকৈ মিক্স কৰি পেলাই দিম বুলি ভাবিছিলোঁ আৰু এয়া কলপাতখিনি সৰুকৈ কাটি ধুই মেলি এটা মানে মাছ তেনেকৈ বান্ধি পেলাই তেনেকৈ দিম চ' দৰ্শনে যোগাৰখিনি কৰি আছে আমি চাটনিখিনি কৰি পেলাই এটা ফিছটো হেৰি কৰি দেন সূতাৰে বান্ধি তেনেকৈ ষ্টিম কৰিব দিলোঁ আৰু মই বাৰু এইটো ফাৰ্ষ্ট টাইম বনাইছোঁ এণ্ড 10 মিনিটছমান ষ্টিম কৰাৰ পিছত বোলো চেক কৰি চাওঁ কেনেকুৱানো হৈছে আৰু মাছটো ধুনীয়াকৈ সিজিছে মানে ষ্টিম হৈছে মানে চাটনিটোৰ টেষ্টটো তাতে সোমাই গৈছে বহুত ধুনীয়া হৈছে মই বাৰু নিজৰ ৰিভিউটো নিজেই দিলোঁ চ' আজিৰ ব্লগটো ইয়াতে খতম আকৌ লগ পাম নতুন ব্লগত আজিলৈকে বাই